নাই আমি যেতিয়া কৰ্মীখিনিৰ প্ৰতি যেতিয়া কৃতজ্ঞ কৰ্মীখিনিৰ কাৰণে আমি আজি ইয়াত আছোঁ তো সকলোকে আৱেগিক হোৱা মই ভাবোঁ স্বাভাৱিক আৰু কিছু পুৰণা স্মৃতি মনত পেলাওঁতে অলপ আৱেগিক হৈ গৈছিলোঁ আৰু সেয়ে আমাৰ এই স্থানীয় ৰাইজৰ প্ৰতি যে আমাৰ মৰম কৰ্মীখিনিৰ প্ৰতি যে আমাৰ এটা মৰম আৰু শ্ৰদ্ধা সেইটোৱে কংগ্ৰেছ আমি কংগ্ৰেছ এটা বৃহত্তৰ পৰিয়াল আৰু সেই বৃহত্তৰ পৰিয়ালৰ এটা প্ৰতীক হিচাপে আজি আপোনালোকে আমাৰ সভাত দেখা পালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰ হোৱা বুলি আপুনি ভাষণত কৈছে চাওক তেওঁলোকৰ অহংকাৰৰ আৰু মনৰ ভিতৰত যে তেওঁলোকৰ সংখ্যা আজি তাৰ প্ৰভাৱ পৰিছে চৰকাৰী বিষয়ৰ ওপৰত চৰকাৰী কৰ্মচাৰীসকলক আজি তেওঁ সন্মান কৰা নাই অপমান কৰিছে একদম সৰুৰ পৰা ডাঙৰ অফিচৰ লোকে আজি তেওঁ যিদৰে অভদ্ৰ ব্যৱহাৰ কৰিছে সেইটোত তেওঁক এটা কথা মনত ৰখা উচিত যে এইসকল চৰকাৰী কৰ্মচাৰীসকল চৰকাৰী বিষয়াসকল তেওঁলোকে ৰাইজৰ সেৱক তেওঁৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ব্যক্তিগত সেৱক নহয় তেওঁলোকৰ ঘৰৰ চাকৰ নহয় তো সেইধৰণে ভালদৰে ব্যৱহাৰ কৰক সন্মান কৰক এই 1.5 বছৰৰ ভিতৰত বহুত কামখিনি কৰিব লাগে এইখিনি কাম কৰোঁতে চৰকাৰী কৰ্মচাৰীসকলৰ বিষয়াসকল ডাঙৰ অফিচাৰসকলৰ সহায় লাগিব সেইকাৰণে সকলোৰ লগত ভালদৰে থাকক সেয়া আমি এটা অনুৰোধ যদি তেওঁ মনৰ ভিতৰত সংখ্যা তেওঁ মনৰ ভিতৰত খং আছে তেতিয়া আমাৰ কংগ্ৰেছ দলৰ লগত মুখামুখি কৰক চৰকাৰী কৰ্মচাৰীসকলক সন্মান কৰিবলৈ আহ্বান জনাইছোঁ না সেইটোতো অহংকাৰ ৰাইজে বিচাৰিছে আমি স্মাৰ্ট মিটাৰ নিবিচাৰোঁ তথাপিও তেওঁ জোৰ জবৰদস্তি কৰিছে গুজৰাটক সোধকচোন গুজৰাটৰ ভিতৰত ইমান স্মাৰ্ট মিটাৰ লগোৱা নাই যিমান তেওঁলোকে অসমৰ ভিতৰত লগাইছে আৰু গুজৰাটৰ ধনী ব্যৱসায়ীসকল আছে ডাঙৰ খেতিয়কসকল আছে কিন্তু গুজৰাটৰ ভিতৰত বিজেপি চৰকাৰ মানুহৰ অলপ কথাৰ আৰু খঙৰ পৰা ভয় খাইছে আৰু ইয়াততো তেওঁলোকৰ মানুহৰ যি শিক্ষা দিলে যোৱা লোকসভাত সেই শিক্ষা তেওঁ কাণত পৰা নাই আৰু সেইকাৰণে সেই পুৰণা ভুল এতিয়াও কৰি আছে অহংকাৰ কিন্তু পাহৰি গৈছে তেওঁ ভাবিছে গোটেই শক্তি মুখ্যমন্ত্ৰী গাদীত আছে শক্তিটো মুখ্যমন্ত্ৰী গাদীত বা মুখ্যমন্ত্ৰী চকীত নাই বাস্তৱ শক্তি সাধাৰণ জনসাধাৰণৰ এই আঙুলিত আছে এই আঙুলি যেতিয়া EVM বাটনত টিপিব মুখ্যমন্ত্ৰী গাদীত কাক বহিব লাগে কাক নমাব লাগে তেওঁলোকে সিদ্ধান্ত